এখন দেখা দিছে নে প্ৰকাশ বিকি ক'ত গ'ল নো জানো সি ক'ত গ'ল এতিয়া তাক ফোন কৰি মাতচোন ইয়ালে মাতিব লাগিব ফোনটো কৰো ছাগলী বে জালুক যা বেবে যা জ্বালা লগা জালুক আলুগুটি জালুগুটি বাপৰে এনেকে বানান কৰি কিন্তু বহুত ভাল লাগে দেই বহুত ভাল লাগে অ দাদা তোক মায়ে মাতিছে এফালে আসুন জলদি অ কি হ'ল কচোন হেল্ল' বিকি অ তই ক'ত আছ নো এই ঘৰতে আছো জলদি আছো আম খাবলৈ লৈ অভি মই বহি আছো ইয়াতে অ হ'ব মই গৈ আছো তাক চিপছৰ পেকেট এটা লৈ আহিব দিছে নাই ঐ তই আহোঁতে চিপছৰ পেকেট এটা লৈ আহিবিচোন বিংগো তেৰে অ বিংগো তেৰে খালি নেকি হ'ব দে লৈ যাম হ'ব দে ৰাখিছো হ'ব দে ৰাখিছো ভণ্টি মই আম খাবলৈ পাওঁ গৈ তোৰ মায়ে মাতা নাছিল নেকি হ'ব দে ৰ মই আহি আছো চাহপাত আনিব দিছে 10 টকা চেনি আনিব দিছে আধা কেজি চালা মই 5 টকা এটা খাবলৈ পাম নে নাপাম বাৰু মোক কেনেকে মাৰে না এইটো মিঞ্জুদা দেখোন মিঞ্জুদা তোৰ কি হৈছে মই মৰিবি দিয়া মোক মানুহ মাতি আনো মোক উঠালৈ যা মই মৰিবি দিয়া ৰ মই মানুহ খবৰ দিওঁ লৈ আহোগৈ মই মানুহ মাতি কোনে মাৰিলে বাৰু মিঞ্জুদা কেনেকে ঐ পটাপট যা মানুহ মাতি লাগে নহ'লে মই মৰিবি অলপ সময় ৰ মিঞ্জুদা মই আহি আছো লগতে যা সোনকালে যা তই লোকৰ কিবা গাৰ্লফ্ৰেণ্ডৰ কথা শুনিলে বেয়া লাগে আমাৰ তোৰজনী কি হ'ল হেই আমাৰ নিচিনা ফপোৱা মোৰ একজনী ভাল পাই ছোৱালী হেই বিকি আহিছে টেনটেনেন কিয়ে টেনটেনেন বিংগো তেৰে আনিছ নাই আনিছো খাৱা দে তই ভাল পেকেটটো অভি পুৰা প্ৰাইভেট কথা আছে বুজিছ এতিয়া কি কথা কচোন ক ময়ো শুনিব পাৰিম নে পাৰিবি ৰ দে কচোন কি প্ৰাইভেট কথা ন মানে কি জানো মই যেতিয়া দোকান কৰি আছিলো দোকানত আৰু যদি ছোৱালীয়ে চিপছৰ পেকেট লৈছিল কি মজা লাগে ছোৱালীজনী হেৰি কিবা প্ৰাইভেট কথা হ'ব পাৰে নেকি মজা লাগে তাতেনো কি হ'ল এই কথাটো আগতকে ক'বলৈ দে মোক সম্পূৰ্ণ শেষ কৰি ল'ব দে কচোন কি কথা মানে কি জানো ছোৱালীজনী আৰু মোৰ মাজত মানে এইটো নেউলা মাত্ৰ অকমান লাগা নাই নে হয়তো ভিতৰটা প্ৰকাশ দাদা এই মিঞ্জু দাদা ইয়াতে পৰি আছে কোনোবাই তাক মাৰি পেলাই থৈ গৈছে আছো না কি কৈছে সঁচাই কৈছে নে মিছাই কৈছে যাওঁচোন চালা মোক কাহিনীটো নুশুন দে ইমান মজা কাহিনী আছিল মিঞ্জু আকৌ কি হ'ল ৰচোন মই ক'তা মিঞ্জু ক'ত পৰি আছে সেইটো অভিনেতা চাচোন সেইটো গছৰ তলতে পৰি আছে বল বলা হয় কোনোবাই একে দগৰি পিটন দিলে যেন পাইছে তাক জলদি আছোন কৈছে আৰে হয়তো মিঞ্জু যে মাগো নিচিনা চিবলাং খাই ওপৰলৈ মোক কৈ পেলাই পৰি আছে তাৰ কাৰণটো কি তাৰ কিবা হ'ল নেকি ৰ যাই চাওঁ মিঞ্জু দাদা তই ভাল পাইছ ন মিঞ্জু তোৰ কি হ'ল নো কচোন তোক কোনে মাৰিলে বহুত দুখ বিলা দে বহুত দুখ বিলা মিঞ্জু দা কি হৈছে নক কিয়া ক মানুহ দুটা মানে মোক মাৰি থৈ গৈছে ক মানুহে মাৰিলে এই চিনি জানি নাপাম মই দেচোন কচোন কেছটো কি হ'ল কচোন তই ভালকে বুজাই কচোন কৈছো ৰ শুন উঠনি মানে মই আবেলি বিলৰ পাত মই ফুৰিব আহিছিলো হে প্ৰভু ঈশ্বৰ আপোনাৰ থাপনা এই বিলৰ পাৰতেই মই স্থাপিত কৰি লৈছো আপোনাৰ নামত মই 7 বাৰ আঁঠুকাৰি সেৱা কৰিম আৰু আপুনি মোৰ মনোকামনা পূৰ কৰি দিব হে প্ৰভু ঈশ্বৰ সকলো নিয়ম প্ৰণালী আপোনাৰ নিয়মেৰে কৰিম প্ৰভু ঈশ্বৰ হে প্ৰভু ঈশ্বৰ জিম চা ঘিন্তা ঘিনা এটা দেখোন কসৰত কৰি আছে বিলৰ পাৰ এটা কসৰত কৰি আছে কাৰণটো কি ঘিনা হেল্ল কসৰত কৰা ব্যক্তি যা হেল্ল শুনকচোন এফালে চাওক টাটা ঘিনা চাল্লা ই মাত বোল নেকি ই মিনজুক চিনি পোৱা নাই বাপেকে কসৰত তাক মই কসৰত শিকাই আছো কেনে মজা লাগিছে তুমি মোৰ বডিগাৰ্ড ক'ত আছা মোক মাৰিলে ঐ বডিগাৰ্ড মানে কি তই মোক বছক মাৰিলি মানে মই
ৰেহাই নিদিয়াকে এনেকে মানুহক পিটন দিয়ে নেকি বছ উঠক আপুনি উঠক মোক মূৰতে গুই মাৰি দিলে পুৰা বিষাই থৈছে পুৰা বিষাই থৈছে পাৰা যদি মোক দাঙি লৈ যাওঁ মই যাব নোৱাৰো ওকে বছ টেনচন কৰিবলগীয়া কোনো কথা নাই মই আছো নহয় কথা সেইটোহে তই সেই মানুহটোক কিয় লাত মাৰিছিলি তোৰ গাত দুখ হয় নে নহয় চালা নিজে ভুল কৰিবি আৰু এনেকুৱা শাস্তি নাপাওঁ কি পা হ'ব দে গালি পাব নকওঁ মোক কিবা এটা কওঁ বিষে একদম ছাতি ধৰিছে প্ৰকাশ এক হস্পিটেললৈ ব'ল নহ'লে এইটো মৰিব এতিয়া উশাহ নোপোৱাকে মানুহ এজনে পিটন দি গৰু এনেকে নামাৰিম কেনেকে মাৰিছে ভাল লাগে তই মাক দে তোক মাক বি ব'ল ধৰ ইয়াক হস্পিটেল লৈ যাম মই দোকান আহি আছিলো পাহৰিলোঙে কি আছিল বাৰু গৰু পিটন 1 কেজি নহয় সেই ঘৰতে গৈ আৰু এবাৰ সুধি আহোঁগৈ ৰ হাই বন্ধু বান্ধৱীসকল ভিডিঅ' চাই কেনেকৈ পালে ভিডিঅ' চাই যদি আপোনালোকে জীৱনত অকণমান হ'লে আনন্দ উপভোগ কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ল'ব যেতিয়া আমি এনেধৰণৰ ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে এনেধৰণৰ ভিডিঅ' উপভোগ কৰিবলৈ পাই থাকিব তেনেহ'লে বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই